নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পাপৰি ৰায়। আজি মই এনেকৈ আহিব লগা উদ্দেশ্যটো হ'ল যে বৰ্তমান পৰিস্থিতিটো বহুত বেয়া, ক'বলৈ গ'লে বহুত বেয়া। চ' মই আপোনালোকক ক'ব বিচাৰোঁ যে ছেফটিত থাকক, ঘৰত থাকক। 21 দিনীয়া লকডাউন দিছে, লকডাউনটো পালন কৰক। আৰু লগতে 10 মিনিটৰ মূৰে মূৰে হাত ধুবলৈ দিছে। 10 মিনিটৰ মূৰে মূৰে হাত ধুবলৈ নোৱাৰিলেও অলপ 10 মিনিটৰ অলপ দেৰি হ'লেওতো কথা নাই, মানে হাতখন ধুই থাকিবলৈ চেষ্টা কৰিব আৰু অলপ সাৱধানতাৰে থাকক, সেইটোৱে ক'ব বিচাৰোঁ। আৰু এই বেমাৰটো মানে তৎক্ষণাত মানুহক আকৰ্ষণ কৰিব পাৰে, তৎক্ষণাত ইজনে সিজনক মানে টাচ কৰিলে বেমাৰটো হৈ যায় আৰু মানে দেৰি নালাগে বেমাৰটো হোৱাতে। চ' গেৰেণ্টিটো দিব নোৱাৰি যে হ'ব বা নহ'বও পাৰে এনেকৈ ভাবি, হয়নে নাই? দায়িত্ববোৰ পালন কৰিলে ভাল, নিউজত যেনেকৈ কৈ আছে সেইবোৰ কৰিলে ভাল, হয়নে নাই? চ' ছেফটিত থাকক, ঘৰত থাকক, দায়িত্ববোৰ পালন কৰক, এইখিনিয়ে আৰু। ধন্যবাদ।